গুড মৰ্ণিং এভৰিৱান। আজি 5:30মান বজাতে উঠিছোঁ, একদম ৰাতিপুৱা চকুটকু ফুলি আছে। এইভাগে পেহীহঁতৰ মাইনে ৰাস্তা সাৰি আছে, মই আজি পেহীহঁত আছোঁ। মানে আজি পেহীহঁতৰ মাইনাৰ কাপোৰ পিন্ধাব মানে সৰিয়হৰ মানুহ আহিব, তিৰি মানুহ। কাৰণ তিৰি মানুহ আহে না চাবৰ কাৰণে কইনাটো কেনেকুৱা তাকে চাব আহিব। আমাৰ কইনা একদম পুৰা ওলাই কিনে ৰেডি। ময়ো অলপমান ফিটফাট হ'লোঁ। আব্বা আহি বহি কিনে একদম মোবাইল চাই আছে। গোটাই কুৰমা পাতি আহিলে আমাৰ, আহি কিনে একবাৰ খবৰ পাতি ল'ব গ'লোঁ পাকঘৰত। খবৰ কি কৰিছে খবৰ ল'ব যাওঁতে এইভাগে সেন্দৰ মানুহ আহি পেলাই কুৰমা, তাৰপিছত এইভাগে সেন্দৰ দৈ চিৰা দিলে। দেখাই আছে আৰু পুৰা খাই এক কাপোৰ চাপোৰ পিন্ধালা পেহীহঁতৰ মাইনাক। নিয়মটো পাৰিলে কি বা নিয়ম কৰে চাই আছোঁ সুধা। আৰু মোৰ ৰ'দতে অৱস্থা একদম কাহিল। আহি চাওঁ যদি সেন্দা ভাত খাই আছে, পুৰা চবে খাৱাত দাবাই দিছে খাই কিনে। মোৰো তামাম ভোক লাগি গৈছিল পুৱাৰ পৰা, একো ক'ব পৰা নাই। আহি আৰু কাৰো দেনি চাৱা নাই, তলমূৰ হৈ পুৰা খাইছোঁ দেই আৰু দগৰি। খাই লৈ এইভাগে অলপমান তামোল চামোল খাই কিনে বহিছোঁ আৰু এহেঁতে যাব ওলাইছে। এহেঁতক বিদায় দি ময়ো ভিডিঅ'টো সমাপ্ত কৰিলোঁ।